এভৰিৱান সকলোকে মোৰ আন এটা দিনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। ময়ো বৰ্তমান ভালে কুশলে আছোঁ। মাজতে যে ইমান বেছি মাইগ্ৰেইনৰ প্ৰব্লেম হ'ল, সেইকাৰণে আচলতে মই ভিডিঅ' কৰা নাছিলোঁ। এতিয়ালৈ অলপ ভাল পাইছোঁ, সেইকাৰণে পুনৰ ভিডিঅ' কৰিব লৈছোঁ। আৰু আজি হৈছে 10 জুন আৰু গৰমটোৰ কথানো কি ক'ম। শুই উঠাৰ পিছতে সূৰ্য দেৱতা ওলাই আহে, বহুত বেছি গৰম পৰিছে। সেয়া আৰু এতিয়া জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰলৈকেতো গৰম পৰিবই। সেয়া বাৰু যি কি নহওক, গৰমকৈ বুলি থাকিলেতো নহ'ব, নিজৰ কাম কৰিবই লাগিব। আৰু এতিয়া মই আছোঁ দোকানত, দেখি হয়তো গম পাইছে। আৰু অলপ সময়হে থাকিম মই দোকানত, তাৰপিছতে ঘৰ যাম। হাজবেণ্ড আহিব, ঘৰ যাম আৰু বেটাৰ কাৰণে দুপৰীয়া খোৱা যোগাৰ কৰিব লাগিব আৰু নিজেও দুপৰীয়া ভাত খাবগৈ লাগিব। গতিকে এইখিনি সময় মই দোকানত আছোঁ, গতিকে এইখিনি সময় ভিডিঅ' মই নকৰোঁ আৰু একেবাৰে ঘৰত গৈ আপোনালোকক লগ পাম। তেন্তে ঠিক আছে, ভিডিঅ'টো চাই থাকিব। বাই বাই, বাই বাই। মোবাইলত ব্যস্ত মানুহ এইখন এনেকৈ হেৰি কৰিব লাগিছিলে, ভালে নিব লাগিছিল। গৈ থাকোঁ মই। বহুত উৎপাত কৰিছা বোলে, হা? কমপ্লেইন পাইছোঁ, হা? হয় নি? ভাত খালা নি তুমি? খালা? পাপাই ক'লে আকৌ ভাত খালে বুলি, সেইকাৰণে ফোন কৰিছিলোঁ মই এনাইলৈ। মই বোলো ভাত খুৱাব নালাগে, সি 9টা বজাত খাইছেহে। 9টা বজাত খাই উঠিছে। কি উঠা? দেখিছেনে ঘামি অৱস্থা বেয়া। ঘৰ আহি পালোহি। এতিয়া বেটাক গাটো ধুৱাই লওঁ, তাৰপিছত তাক ভাত খুৱাম, মই নিজেও ভাত খাম। তাৰপিছত আৰু আকৌ দোকান যাব লাগিব, কাৰণ হাজবেণ্ডৰ এটা বিশেষ কাম আছে আৰু সেইকাৰণে মই অলপ সময় ৰৈ দিব লাগিব। আৰু সেয়া তাকে। কি খাইছা তুমি? এইফালে আহাচোন। তুমি বোলে বহুত উৎপাত কৰিলা। মই কমপ্লেইন পাইছোঁ, পাপাই গৈ কৈছেগৈ। ঠিক আছে তেন্তে, ইয়াক গা ধুৱাই ফ্ৰেছ কৰি লওঁ, তাৰপিছত খাই বৈ আজৰি হৈ আপোনালোকক লগ পাই আছোঁ। ভাত খালোঁ। বেটাৰ কাৰণে এতিয়া বনাওঁহে। বেটাক মোৰ লগতে ভাত খুৱাই দিছিলোঁ অকণমান, সি ভালকৈ খাবলৈ মন নকৰিলে আৰু তাক মই এতিয়া শুৱাই দিলোঁ। এতিয়া তাৰ কাৰণে খানাটো ৰেডি কৰি লওঁ, তাৰপিছত ৰুমটো চিজিল লগাব লাগিব। দেখিছেনে খিৰিকী খোলা আছে, মানে গ্ৰিলবোৰ চাফা কৰি পিনি কালাৰ কৰি আছে। আৰু একদম বিচনা কাপোৰ পুৰা মানে বেয়া হৈ আছে, সেইবোৰ ঠিক লগাওঁ। তাকে দোকানো যাব লাগে, কিমান সময়ত যাব পাৰোঁ। এতিয়াতো 1 বাজিয়ে গ'ল, তাকে কামখিনি পটাপট কৰি লওঁ। এয়া বেটাৰ কাৰণে অকণমান চুজি ভাজিছোঁ গধূলি খাবৰ বাবে। এতিয়াই মই অকণমান ভাজি এডভান্স কৰি থৈছোঁ, যাতে ইয়াত অকণমান মিচিৰি দি পানী দি উতলাই দিলে হৈ যাব। আৰু এইফালে হৈছে বেটাৰ কাৰণে খিচিৰি, আৰু খিচিৰিত আজি দিবলৈ বিশেষ একো চব্জি নাছিলে, সেইকাৰণে অকণমান আলু, তাৰপিছতে অকণমান অমিতা আৰু বিট অকণমান ৰুকি দিলোঁ। এয়া আৰু এইখিনি এতিয়া ঘি দি অকণমান ভাজিম, হৈ যাব আৰু তাৰ কাৰণে। বেটা শুই আছে, সি মাজতে সাৰ পাইছিলে, আকৌ উঠিলে যেনিবা। এতিয়া মই অকণমান চাহ খাওঁ। চাহ মানে ৰাতিপুৱা মই দোকান যাওঁতে চাহ খাই গৈছিলোঁ, তাৰপিছত চাহ বিস্কুট এনেকৈ খাই গৈছিলোঁ। তাৰপিছতো দোকান গ'লোঁ, দোকানৰ পৰাহে আহিলোঁ। অহাৰ পিছত দেখিলে আৰু ভাত খালোঁ, বেটাকো অকণমান ভাত খোৱালোঁ। আৰু কি কয়, মোক লাগে চাহ। মোৰ মানে এতিয়া দোকান খোলাৰ পিছৰ পৰা চাহ দিনটোত কেতিয়াবা 2 কাপো খোৱা হয়, কেতিয়াবা 3 কাপো হৈ যায়। বহুত বেছি নহ'লে টোপনি ধৰে। দোকানত থাকিলেহে চাহ খোৱা হয়, আৰু তাকে চাহকণ খাওঁ, তাৰপিছত যাওঁ আৰু গৈ থাকোঁ। আজি ইমান বেছি মোক গৰম উঠিলে। এতিয়ালৈ বাৰু বতৰটো বহুতখিনিয়ে ভাল কৰিছে, বতাহো দিছে অকণমান। চুলিখিনি আহিয়ে মই
ধুই দিলোঁহি মানে মই এইটো শ্বেম্পুৱে কৰোঁ, কণ্ডিশ্যনাৰটো নকৰোঁৱে। কণ্ডিশ্যনাৰ মোৰ আনি থোৱা ভাগে 2টা বটল তেনেকৈ আছে, মই কণ্ডিশ্যনাৰ নকৰাই হ'লোঁ। আগতে কৰিছিলোঁ, বেটা মানে জন্ম হোৱাৰ পিছৰ পৰাতো একেবাৰে কণ্ডিশ্যনাৰ নকৰাই হৈ গ'লোঁ। তাৰ আগত যেতিয়া মই প্ৰেগনেণ্ট হৈ আছিলোঁ তেতিয়া কিন্তু কণ্ডিশ্যনাৰ কৰিছিলোঁ, কিন্তু লাষ্টৰ ফালে যেতিয়া ৱেইটটো বাঢ়ি গৈছিলে আৰু পেটটো ডাঙৰ হৈ গৈছিলে তেতিয়াতো ভালকৈ এনেকৈ মূৰ চুৰ ধুবৰ কাৰণে অসুবিধা হয়, তেতিয়া অকল শ্বেম্পুৱে কৰিছিলোঁ। মানে যদি কেতিয়াবা পাৰোঁ বা মোক ধুৱাই দিব পাৰে, কেতিয়াবা হাজবেণ্ডো ধুৱাই মেলি দিয়ে, তেনেকৈ মানে শ্বেম্পু লগত কণ্ডিশ্যনাৰ কৰা হয়। কিন্তু এতিয়া মই টোটেলি বাদেই দিলোঁ কণ্ডিশ্যনাৰ কৰিবলৈ। বটল 2টা তেনেকৈ আছে আৰু অকল শ্বেম্পু কৰোঁ। সেইকণ কৰিবলৈও কেতিয়াবা মানে সময় নিমিলে আৰু ধুই দিলোঁ। এতিয়াহে একদম আৰাম লাগিছে মানে। চাহ অকণ পটাপট খাওঁ, নহ'লে মোৰ ফোনে আহিব। আৰু হাজবেণ্ডৰ কাম এটা আছিলে বুলি কৈছিলোঁ, কামটো তেওঁ মানে নহ'ব নেকি, এতিয়া আৰু যাবলৈ সময় নাই। তাকে চিটি মাৰিছে, চিটিটো অফ কৰি লওঁ। কৈছিলোঁ যে বেটাৰ খিচিৰিখিনিত অকণমান ঘি দি ভাজিম বুলি, সেই ভাজি নিদিলোঁ আৰু মানে ঘি অকণমান দি চিটি এটা মৰাই দিলোঁ। সেইখিনি হৈ গ'ল। সি উঠিলে তাক মায়ে খুৱাই দিব। সি ধুনীয়াকৈ শুই আছে। বতৰটো এতিয়ালৈ অকণমান ঠাণ্ডা পৰিছে। আৰু কি হৈছে মানে ঘৰৰ কাম লগাই থকা হৈছে, বিশেষকৈ গ্ৰিলবোৰ চাফা কৰি আছে যে, গ্ৰিলবোৰ চাফা কৰি থকাৰ কাৰণে মানে গোটেই ধূলি হৈ আছে। ৰুমটো মানে 2টা ৰুম পূৰা খেলি মেলি হৈ আছে। সেইটো কাৰণে আচলতে তাক শুৱাবই পৰা নাই। বেডৰুম 2টাই তেনেকুৱা হৈ আছে। মাৰ ৰুমটোতে যেনে তেনে শুৱাই থৈ দিছোঁ তাক। অৱশ্যে দিনত সি মাৰ ৰুমতে হয় বাৰু, কিন্তু মই থাকিলে মানে সেই মোৰ লগতে ৰুমত শুৱে। সেয়া এতিয়া খাওঁ, যাওঁ পটাপট, কাৰণ 3টাই বাজিব হ'ল। যাওঁ আৰু তেওঁৰো ভোক লাগিব। তেন্তে ঠিক আছে, পিছত লগ পাই আছোঁ। দোকান আহি পোৱাৰ 1 ঘণ্টাই হৈ গ'ল আৰু মই এতিয়াহে হাতত মোবাইলটো লৈছোঁ। হাজবেণ্ডৰ লগত কথা পাতি আছিলোঁ। তেওঁ অকণমান ওচৰলৈকে ওলাই গৈছে আৰু দেখিছেনে, দুখ পালোঁ, ইমান বেয়াকৈ দুখ পালোঁ। এডোখৰ দৰজাত মই খুন্দা খাইছিলোঁ, চাগে দৰজাতে দুখ পালোঁ। বিষাওঁতেহে মানে গম পাইছোঁ যে দুখ পালোঁ মানে। আৰু মই আহি থাকোঁতে ইমান বেছি মানে ভিৰ হৈ আছিলে তিনিআলিটোত। এতিয়া গম পাইছোঁ যে ড্ৰাগছ লৈ আহিছিলে, ই ৰিক্সা চালক নেকি, ইয়াৰে হয়। ড্ৰাগছ লৈ আহিছিলে, তাকে ধৰিলে বুলি কৈছে। সেয়া আজিকালি পৰিৱেশ পৰিস্থিতিবোৰ খুব বেছি বেয়া, ভয়ো লাগে। নিজেও এতিয়া ল'ৰা এটা ডাঙৰ কৰিছোঁ, বহুত চিন্তা হয়, কাৰণ পৰিৱেশ পৰিস্থিতিয়ে মানুহক বহুত বেয়া কৰি দিয়ে। চিন্তা হয় তাক লৈ পিনি। কেতিয়াবা এইবোৰ কথাকে আমি দুয়োজনে আলোচনা কৰোঁ। বহুত ভালকৈ ডাঙৰ কৰিবলৈ চেষ্টা কৰিছোঁ, মানে ভাল পৰিৱেশ দি, ভাল কথা বতৰাৰে তাক ডাঙৰ কৰিব বিচাৰিছোঁ। কিন্তু এনেকুৱাবোৰ মানে দেখিলে ভয় লাগে, বহুত বেছি ভয় লাগে। ছোৱালী হ'লেও চিন্তা, ল'ৰা হ'লেও চিন্তা। তথাপিও মাক দেউতাক হিচাপে যিখিনি কৰণীয় সেইখিনিতো কৰিবই লাগিব। সেইখিনি কৰি আহিছোঁ, কৰি যাম আগলৈও। ভাল মন দিবলৈ, ভাল এটা পৰিৱেশ দিবলৈ। তাকে বাৰু যি কি নহওক, এইবোৰতো থাকিবই আৰু, কাৰণ আজিকালি গোটেই দেশখনেই এনেকুৱা হৈছে। খুব ভালটো খুব কম আৰু বেয়াটো বহুত বেছি। আৰু বেয়াটো ইমান বেছি পাব্লিচিটি হয়, কিন্তু ভালটো মানে পাব্লিচিটি নহয়, ভালটো খুব কম হয়। আৰু আপোনালোকেও হয়তো মন কৰে, নিউজতে হওক বা ফেচবুকতে হওক বা ছ'চিয়েল মিডিয়াত যিকোনো প্লেটফৰ্মতে হওক, সদায় বেয়াটোৱে মানে প্ৰচাৰ হৈ থাকে। ভালটো কিন্তু প্ৰচাৰ খুব কম হয়, আৰু ভালটো মানুহে নলয়। আৰু আজিকালি মানুহে অকল বেয়াটোৱে লয়। কিছুমান কিছু সংখ্যক, মই সকলোকে কোৱা নাই। সেয়া আৰু তাকে এতিয়া দোকানতে আছোঁ, গৰমো বহুত বেছি। লাইটবোৰ পূৰা অফ কৰি থৈছোঁ, অফ কৰি বহি আছোঁ মুঠতে ফেনৰ তলত। তাকে এতিয়া অকণমান সময় থাকিম, তাৰপিছত আৰু গধূলি হোৱাৰ আগে আগে ঘৰলৈ যাম বুলি ভাবিছোঁ। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। সকলোকে আজি হৈছে 12 জুন। পৰহি দিনাখন মই ভিডিঅ' কৰিছিলোঁ আৰু সেইদিনাখন দোকানৰ পৰা গৈ ঘৰলৈ গৈ আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল, কিয়নো সেইদিনাখন গধূলি সময়ত মই যেতিয়া দোকানৰ পৰা ঘৰলৈ যাবলৈ বুলি লৈছিলোঁ, সেইখিনি সময়তে এটা এক্সিডেণ্ট হ'ল। আৰু এক্সিডেণ্টটো মোৰ হাজবেণ্ডৰ লগত হ'ল। তেওঁ ফুটপাথটোতে পৰি পিনি
দুখ পালে আৰু বহুত বেয়াকৈ দুখ পালে। সোঁ ভৰিটোতো কমপ্লিট ড্ৰেইনটোত সোমাই গ'ল, সেইকাৰণে সোঁ ভৰিটো বহুত বেছি দুখ পাইছে। কিন্তু বাওঁ ভৰিটো দি তেওঁ পৰাৰ বাবে বাওঁ ভৰিটো তেওঁ মানে লৰাব নোৱাৰা নিচিনা হৈ গ'ল। আৰু সেই তেনেকৈ আৰু ভিডিঅ' কৰিবলৈ মন নগ'ল সেইদিনাখন। আৰু কালি ৰাতিপুৱা মই দোকানলৈ বুলি লৰালৰিকৈ ওলালোঁ, কিন্তু কালি তেওঁ ক'লে যে নালাগে আজি আৰু দোকান খুলিবলৈ, যিহেতু তেওঁ বাওঁ ভৰিটো মানে প্ৰেছাৰ দি পিনি সোঁ ভৰিটো সোমালে যে, সেইকাৰণে বাওঁ ভৰিটো মানে বহুত বেছি ফুলি গ'ল। আৰু সেইটো কাৰণে তেওঁ অকণমান লৰা মেলা কৰিব নোৱাৰা হৈ গ'ল। আৰু মানে যিমানেই যি হ'লেও ঘৰত মাহঁত আছিলে, হ'লেও কিবা এটা লাগিলে দৰকাৰ হ'লেতো মোকেই ক'ব পাৰিব। সেইটো কাৰণে তেওঁ ক'লে যে আজি আৰু দোকান খুলিব নালাগে আৰু কালিলৈ খুলিবা এনেকৈ ক'লে। আৰু কালি ভাবিলোঁ সেইকাৰণে ঘৰতে আছিলোঁ ভিডিঅ' কৰিম, কিন্তু কালি ইটো সিটো কাম কৰি থাকোঁতে আচলতে ভিডিঅ' কৰা নহ'ল। তাতে পৰহি দিনাখন দেখিছিলেই কালাৰ মাৰি আছিলে ঘৰত মানে গ্ৰিলবিলাকত, আৰু সেইবিলাক চাফা কৰোঁতে মেলোঁতে ইমান বেছি সময় লাগিলে, আৰু সেইখিনি মানে ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ মন নগ'ল, কাৰণ ভিডিঅ' কৰি থাকিলে বহুত বেছি দেৰি হৈ যায় কামবিলাক। সেইটো কাৰণে আৰু ভিডিঅ' নকৰিলোঁ। আৰু আজিও মই ভিডিঅ'টো কণ্টিনিউ নকৰোঁ, যিটো বহুত বেছি গৰম উঠিছে আৰু মোৰো মানে অকণমান গাটো বেয়া লাগিছে গৰমতে, আৰু কিবা মানে ভাল লাগি থকা নাই। সেইকাৰণে আজি ভিডিঅ'টো মই কণ্টিনিউ নকৰিম। পুনৰ এটা ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ লৈ আহিম। আজিলৈ বাই বাই, সকলো ভালে থাকিব।